বন্তি ক'ত যোৱা ছোৱালী জোকাবলৈ ৰখি আছ আপোনালোকৰ ঘৰত ভণ্টি বাইদেউ নাই নেকি ছোৱালী জোকাবলৈ আহিছে সেনেকে কোৱা নাই মই তোমালোকৰ পাউডাৰ বেছি সানিছা ধুনীয়া দেখিছো আকৌ হয় নেকি হয় নিজৰ ভণ্টি বাইদেউহঁতক কোৱা গৈ যোৱা ৰাম ৰাম তেনেকে কোৱা নাই তোমালোকে কথা আমাৰ গাঁওখন বহুত বেয়া আকৌ চাব এনেকুৱা কথা ন এইটো ক'বই নোৱাৰি আজিকালি অকমানি ছোৱালীটো বাপা বৰদেউতা বৰ্তা মইহে গৈছো ৰ'ব আপুনি আহক হ'ব মই যাওঁৱে নহয় সেই নহয় কাগজখিনি কৰিলা নাই ক্লিয়াৰ কাগজখিনি কৰি থৈছো দিবা আকৌ মই এইখিনি সোনকালে তেতিয়াহে দিব পাৰিম কামখিনি কৰিব লাগিব নহয় তোমালোকৰ কামটো হ'বনে সঁচাকে এইবোৰ মোৰ বাহঁতৰ কাম কেলে নহ'ব কি কাম কিহৰ কাগজ এওঁ কাৰ ঘৰৰ এই ওচৰৰে মোৰ লগৰ হয় এওঁ দিবা আকৌ কাগজখিনি মই এইবোৰ চব কৰি দিব পাৰিম চব মোৰ বাহঁতৰ খেলহে মই ছাৰহঁতৰ লগত এইবিলাক পাতি থৈছো কৰি দিব পাৰিলেতো ভালেই মই তেতিয়া তই নকৰাকে মই কলৈ গলো যা তলে তলে কাম পাহৰি থাকিলো কথাটো ক'বলৈ ক'বা তোমাৰ ওচৰ দুই এজনী আৰু ক'বা মই যি কৰিব লাগে মই কৰি দিম এইবোৰ চব মোৰ বাহঁতৰ খেল সঁচাকে হ'বনে মোৰ কামটো হ'ব তুমি অকল কাগজখিনি মোৰ হাতত দি দিবা বাৰু ঠিক আছে মোৰ অলপ দেৰিও হৈছে দেই মোৰ হাতত সোনকালে দিবা যিমান পাৰা তুমি গোটাই থবা ঠিক আছে কি কথা পাতি আছিলে কি কথা পাতি আছিলা তুমি দুজনী ভিতৰত ওলাই যা একো কথা নাই এনেই বৰ্তাক মাতিলে বৰ্তা নাই আৰু তেহেঁতৰ লগতে মানে এই চাকৰি কথাটো যে কৈছিলোঁ বগা কোলা থাকে হয় মানুহ বগা থাকে জানো তাকেইতো আকৌ মানুহ বগা নাথাকিলে কি থাকিব তেন্তে গাখীৰৰ ৰং কি বগা আকৌ ঐ ক'ত গ'লি ইও কিন্তু মাথা কিছুমান মাৰি থাকে আকৌ দেই হেল্ল' ছাৰ শইকীয়া ক'ত আছা ছাৰ মই ইণ্ট্ৰডাকশ্যন মিটিং এখনত আছিলোঁ বাৰু ঠিক আছে আমাক ষ্টাফ আৰু দুজনীমান লাগিছিল নহয় হয় ছাৰ মই কৈ থৈছোঁ ওপৰৰ পৰা অতি সোনকালে আমাক দুজন ষ্টাফ ল'ব কৈছে ছাৰ মই কৈ থৈছোঁ কিন্তু ইণ্টাৰভিউটো কেতিয়া হ'ব ছাৰ বাৰু ৰ'বা মই ছাৰৰ লগত কথা পাতি তোমাক ডেটটো জনাই আছোঁ হ'ব ছাৰ চিন্তা কৰিব নালাগে এইবিলাক চব মোৰ বাওঁহাতৰ খেলহে এইবোৰ একদম মই চব কৈ থৈছোঁ চব বাওঁহাতৰ খেল ছাৰ মোৰ শইকীয়া তোমাৰ বাওঁ হাতৰ খেল চব হয় ছাৰ মোৰ এইবোৰ চব বাওঁহাতৰ খেল হয় হয় আজি দোকানত খোলাই নাই ঘৰলৈকে যাওঁ ৰ বুঢ়াক এপাক লগ কৰিব লাগিব তেনে নাই দাদা দাদা মইহে আপোনাক মাত দিয়কচোন এইফালে মাত দিব লাগে মই চিনি পাইছে নহয় পাইছো আগতে অহা হয় দোকান নাই খোলা আজি এই দোকান নাই খোলা কিমান খুলিবা এই বাকী বহুত হৈ গৈছে কেইদিনমান বন্ধ কৰি থলে কিজানি মানুহখিনিয়ে বাকীকেইটা ঘূৰাই দিয়ে গাঁৱৰ মানুহ যে বাকী খাই আৰু আহক ভিতৰলৈকে আহক ৰ'ব দেই মই বহিবলৈ ব্যৱস্থা এটা কৰি লৈছো এখন এইপিনে থৈ দিয়কচোন বাৰু ঠিক আছে বহক সেইদিনা মানে কথাটো বেয়া পাই আছে নেকি মই মনে মনে ভাবি আছো কথাটো নাই পোৱা কিয়নো পাম এইবিলাক সৰুৰ পৰা ভুল পৰা যা বুজি আমাৰ আকৌ সেইজনেও আপোনাক বৰ কম পৌষ এটা দিলে নে মোৰ মনটো ভাবি কিবা লাগিব দুটা কথা নক'ব দেই দেউতাই কিন্তু সেইদিনাখন মোক থলেহেঁতেন প্ৰথম দিহে বাচিছো আকৌ বেয়া নাপাব গাঁৱলীয়া জেগা নহয় জানো নাই বেয়া নাই ময়ো এতিয়া বুজি পাইছো দেখি আপোনালোকে বুজি পাইছে চাগে বুজি পাইছো এতিয়া মনটো অলপ ভাল লগা হৈছে আৰু বাৰু দোকানখনটো বন্ধই আছে বন্ধ কৰি থৈছোৱে সেই ব্লেক কলম এটা মোক দিব পাৰিব নেকি মোক ব্লেক কলম এটা দৰকাৰ হৈছিলে ব্লেক কলম হয় ব্লেক কলম সেইটোনো কি বস্তু আকৌ কলম আকৌ ব্লেক কলম এই ব্লেক কলম মানে বুজি পোৱা নাই কি ব্লেক কলম বেলেগ নহয় ব্লেক মানে কোলা কলম কোলা এই কোলা ধোৱা কোলা ধোৱাটো আছে মোক দিব পাৰিব নেকি কলম এটা এতিয়া দিব পাৰিম আকৌ দোকানখন খুলিলে আকৌ বাকী কাষ্টমাৰ খিনি আহে বুলি ভয় লাগিব পাছফালেকে খুলি হ'লে দিয়া হ'লে ভাল আছিলে হ'ব ঠিক আছে হ'ব দিম কলমটো দিম
ছাৰ অঁ শইকীয়া অঁ তুমি বৰ এডভান্স দেই হয় মই মিটিং দুইখন মাৰি আহিলোঁ আপোনাৰ মিটিঙত মই ক'লোঁ কথাটো আমাৰ এনেকৈ তেনেকৈ গোটেই মানে বস্তুখিনি বুজাই ক'লোঁ ছাৰ আপোনাক তেখেতলোকে এবাৰ লগ পোৱাৰ কথাও কৈছে আপুনি কেতিয়া সময় পায় কেনেকৈ কি কৰে অঁ ঠিক আছে বাৰু মই তালৈ যাম যে শইকীয়া হয় ছাৰ এটা কথা কৈছোঁ লোনটো কেনেকৈ পালা ছাৰ শুনিব এইটো বহুত দীঘলীয়া কাহিনী মই যে ছাৰ আপোনাক যে কওঁ মোৰ বাঁহাতৰ খেল বুলি সেইটো বহুত কথা ছাৰ শুনে যদি মই আপোনাক ক'ব পাৰোঁ তোমাৰ বাহঁতৰ খেলটো কি চাওঁ বুলি এই ইয়াতে টিকলা বুলি ল'ৰা এটা আছে সি মোক গোটেই কাহিনীটো ক'লে অ' দাদা দাদা মই অ' তুমি আহিলা দোকানতে বহি আছে হয় বহি থকা নাই দোকানখন বন্ধ কৰিয়ে থৈছো কিবা এটা লৈ আহিছিলোঁ অকণমান ভিতৰত কথা পাতিব পাৰিম অ' ৰ'বা তেতিয়াহ'লে ৰ'বা কাইদেউ কাইদেউ ঐ আহকচোন এইপিনে এইপিনে আহক ঐ দোকানৰ ভিতৰত কিমান বহিব আহক এইপিনে আহক বাইদেউ মানে এই আমি লগত থাকোৱে যে দেউতা কিবা চিনি পাইছে নহয়? তেওঁ কিবা এটা কৰিম বুলি কৈছে অঁ এই তালৈকে যামগে নোৱাৰি নহয় নহ'লে চলি যাব ব'লক 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 এই ককাইদেউ বাইদেউ আহক আহক ইয়াতে বহিব লাগিব গম পাইছে আহক আহক ইয়াতে হ'ব ন এই সন্ধিয়া বহক আৰু হ'ব বহক বহক এই কোৱাটো দিয়া দিয়া এইকেইটা মই এই কোৱা তুমি এইকেইটা মোহাই দিব পাৰিবা নহয় মই এটা কাম কৰোঁ মই ঢালি দিওঁ আমাৰ ডাঙৰ বয়সস্থ আছে তেখেতে বসাত বুলি ধৰিছোঁ ঠিক আছে ঠিক আছে হ'ব দিয়া দিয়া বাৰু কমকে দিম নে অলপ অকণমান দিয়া এইবোৰ মই বুজি পাইছোঁ মানে কি এইবোৰ এই জলে চলে দি থাকো যে বস্তুবোৰ ইয়াতো এনেকে থ'বলগীয়া হৈ যায় মই আপোনাৰ বিজনেছটো ভালেই পাইছোঁ বাৰু এনেকে চলি আছো আৰু বাৰু দেই পানী লাগিব কমাই দিম নে দিয়া বাৰু দেউতা কৃষ্ণ 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 সেই দিওঁতে থিওঁতে অকণমান কাৰোবাৰ তাত কম কাৰোবাৰ তাত বেছি যাব পাৰে পায় পায় কাৰোবাৰ তাত কম গৈছে কাৰোবাৰ তাত বেছি গৈছে গৈছে। দুখদাই নধৰি সকলোৱে হাউতকে এবাৰ লগাই দিয়কচোন কৃষ্ণ কৃষ্ণ লগাই দিব লাগিব লগাই এনেকে লগাই খাই লগাই হাউতকে চানা এনেকে মাৰি লওঁ নেকি নিমখ অকণ এনেকে কৰি আপুনি প্ৰথম বস্তুটো যে এইটো চাওক এইটো খাই চাওকচোন ভাল লাগে কিবা এটা টেষ্টি আছে নে হ'ব এনেকে মাৰি লওঁ এইটো অভ্যাসটো আপোনাৰ আছে এই আমি এইবোৰ নচলে নহয় এতিয়া আপোনালোকে মানে মাজে মাজে মইতো আহি থাকিব লাগিব এতিয়া মই বেলেগলৈ নাযাম হয় ইয়াতে আপোনালোকৰ তাতে মিলা মিছাটো কৰিব লাগিব হয় 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 বাকী সেইদিনাখন কিন্তু বৰ ভয় খালোঁ নহয় আপুনি মোক যিটো খেদা দিছিলে বৰ ভয় খালোঁ মই তুমি আহিলা তাৰ চহৰীয়া ল'ৰা তুমি আহিয়ে কি কৰাহি কি বুলি এই বোৱাৰী ল'ৰা ছোৱালী বুলি কৈ দিলা তুমিতো ধুনীয়াকে কথাটো বুজাই দিব পাৰা বাবু এই কাইদেউ এই সেইদিনা তেওঁ কোৱাটো ভুল কৰিছে নাই বাৰু কওকচোন কোৱাটো ভুল কৰিছে নে তাকেইতো তেওঁ বিচাৰিছে এনেকে নহ'ব নহয় ঘৰত ক'ব লাগে কমচে কম বোলে মই এই এনেকে এইটো কৰিবলৈ আহিছো নহয় কথাটো তেনেকুৱা নহয় মই আকৌ খালে অকণমান ধৰি যায় দেই নাই সেইটোৱে কথা এতিয়া দেউতাৰ কথাটো হ'ল ইয়াততো চব মোৰ এতিয়া গোটেই অফিচটো যে গোটেই মোৰ বাহঁতৰ খেল এইবিলাক আপোনালোকৰ যদি কোনোবা আছে ক'ব মই ভৰাই দিম এইবোৰ চব মোৰ বাহঁতৰ খেল মানে ভৰাই দিবা ন এইটো হ'ব হ'ব এইটো কৰি দিয়া আকৌ মানে আমাৰ আকৌ ছাৰে মোক বৰ ভাল পায় ছাৰে মানে গোটেই দায়িত্ব মোকেহে দিয়ে আৰু জানে দেই দেউতা ঠিক আছে গম পাইছো গম পাইছো মানে
বুজিছে দেউতা মোৰ যদি খং উঠে মই এতিয়া আকৌ আৰু এটা ফুল আনি দিম কি বুলি ভাবিছে হে অঁ ই কিন্তু ইয়া অলপমান খীৰাব পৰা যাব ৰহ মই খং উঠিলে মই কিন্তু সঁচা কথা কোৱা মানে দেই আচ্ছা হৰা চেনি হয় মোৰ ইয়াত তোমাক বুলিহে দিছো খাবলৈ আকৌ গম পাই বুলিহে খাব দিছো নহ'লে তোমাৰ যে বয়সৰ সৰু ল'ৰা হা মই একে পাত চৰতে 32টা খুৱাই দিলো ভয় খাই গৈছে নহয় মানে কথাটো কি কৈছে গম পাইছা নাই হয় দাদা এই যে এই ৰুমটো কথাটো দে হৈ যাব সেইটোহে মোৰ কেতিয়া হ'ব এই ৰুমটো মোৰ হৈ গ'ল কথা পাতিলে নহয় মানে হৈ গ'ল আপুনি দেউতা এখেতৰ লগত অকণমান মোক সহায় কৰি দিব আকৌ হৈ যাব বুজিছা নে হৈ যাব পাতিছে ন আপোনালোক খালি তুমি এই মাজে মাজে অকণমান আৰু তেখেতৰ বাপেকো কম নহয় আকৌ কথা কওঁতেনে দুখ লয় মই দিছো মই শুনিছা নিদিবা 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 মানে প্ৰথম কথাটো কওঁতে দুখ আকৌ উত্তৰটো দিবলৈ দুখ দিলেহে কয় তেখেতে মই কি কৰিম কওকচোন সেইবোৰ মানুহ চল পাব নিদিবা এই দুখ কোৱাটো যাব লাগে ব'লা ব'লা দেউতা ব'লা একো নাই একো নাই চলি যাব ৰবা লাহে লাহে যাবা আপুনি আহিব ন বতৰ বেয়া দেই লাহে লাহে যাব লাহে লাহে যাবা আহিব নহয় পাৰিম পাৰিম লখেশ আহি আছো এৰি দিয়া ভালে ভালে হ'ব মই পাৰিম যাম যোৱা যোৱা পাৰিব নে নহয় পাৰিম পাৰিম মই পাৰিম 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 হ'ব দেউতা নোৱাৰিলে ইমান তেনেকুৱালৈকে গিলিবই নালাগে নহয়